प्रथम पर्याय বিজেপি আমাৰ মিত্ৰজোঁটৰ ভাল ফলাফল হ'ব আৰু ভাল হ'ব থাৰ্ড ফেজতো কোনো সন্দেহে নাই মহাজোঁট যিটো আছে এইটো একদম ডাঙৰ এটা ফ্লপ শ্ব' কৰিবলৈ গৈ আছে কাৰণ তেখেতসকলৰ কোনো ফেচ ভেলু নাই তৃতীয় পৰ্যায়ত ধৰি লওক আজমল আহিছে আপোনাৰ এই বিটিচি অঞ্চলত আজমলক এতিয়া মুছলমান মানুহে তেখেতক ৰিজেক্ট কৰিছে প্ৰথম সময়ত ভাবিছিলে কি আজমল ডাঙৰীয়া মুছলমানসকলৰ মাজিয়া হয় যেতিয়া মুছলমান জনগোষ্ঠীৰ কাৰণে একো কাম নকৰিলে এতিয়া ইতিমধ্যে মুছলমান সমাজে ৰিজেক্ট কৰাৰ পিছত আজমল ডাঙৰীয়াক আৰু কোনোবাই একচেপ্ট কৰিব এইটো আমি দেখিবলৈ পোৱা নাই গতিকে না আজমল ডাঙৰীয়াৰ মুখত চাই ভোট দিব না আগ্ৰামা না কংগ্ৰেছ কাৰো চাই ফেজত চাই পেলাই ৰাইজে ভোট নিদিয়ে এইকাৰণে মহাজোঁটৰ এটা ফ্লপ শ্ব' হ'বলৈ গৈ আছে মিত্ৰজোঁটৰ শক্তিশালী সবল চৰকাৰ গঠন কৰিবলৈ গৈ বিজেপি আৰু আমাৰ মিত্ৰজোঁটৰ ভাল ফলাফল হ'ব ছেকেণ্ড ফেজত আৰু ভাল হ'ব থাৰ্ড ফেজতো কোনো সন্দেহে নাই মহাজোঁট যিটো আছে এইটো একদম ডাঙৰ এটা ফ্লপ শ্ব' কৰিবলৈ গৈ আছে কাৰণ তেখেতসকলে কোনো ফেচ ভেলু বিজেপি আৰু আমাৰ মিত্ৰজোঁটৰ ভাল ফলাফল হ'ব ছেকেণ্ড ফেজত আৰু ভাল হ'ব থাৰ্ড ফেজতো কোনো সন্দেহে নাই মহাজোঁট যিটো আছে এইটো একদম ডাঙৰ এটা ফ্লপ শ্ব' কৰিবলৈ গৈ আছে কাৰণ তেখেতসকলৰ কোনো ফেচ ভেলু নাই তৃতীয় পৰ্যায়ত ধৰি লওক আজমল আহিছে আপোনাৰ এই বিটিচি অঞ্চলত আজমলক এতিয়া প্ৰথম সময়ত ভাবিছিলে কি আজমল ডাঙৰীয়া মুছলমানসকলৰ মাজিয়া হয় এতিয়া মুছলমান জনগোষ্ঠীৰ কাৰণে একো কাম নকৰিলে ইতিমধ্যে মুছলমান সমাজে ৰিজেক্ট কৰাৰ পিছত আজমল ডাঙৰীয়াক আৰু কোনোবাই একচেপ্ট কৰিব এইটো আমি দেখিবলৈ পোৱা নাই গতিকে না আজমল ডাঙৰীয়াক মুখত চাই ভোট দিব না আগ্ৰামা না কংগ্ৰেছ কাৰো চাই ফেচত চাই পেলাই ৰাইজে ভোট নিদিয়ে এইকাৰণে মহাজোঁটৰ এটা ফ্লপ শ্ব' হ'বলৈ গৈ আছে মিত্ৰজোঁটৰ শক্তিশালী সবল চৰকাৰ গঠন কৰিবলৈ গৈ আছে ছাৰ ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক সোমনাথ নাৰ্জাৰী জিন্দাবাদ সোমনাথ নাৰ্জাৰী জিন্দাবাদ সজল সিং জিন্দাবাদ সজল সিং উইলসন হাসদা জিন্দাবাদ রেওরেওয়া নার্জারি জিন্দাবাদ রেওরেওয়া নার্জারি জিন্দাবাদ উকিল মুশাহারি জিন্দাবাদ উকিল মুশাহারি জিন্দাবাদ ট্রেক্টৰৰ ছবিত ভোট দিয়ক বিজেল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক চবে কোৱা নাই এবাৰ চবে কওক কি ভাৰত মাতা কি কৈ মই মোৰ শুভ বক্তব্য শেষ কৰোঁ এতিয়া আমাৰ